গুৱাহাটীৰ আমাৰ গাৰুগুলি প্ৰান্তত অৱস্থিত ঘোঁৰামাও টুৰিষ্ট প্লেচ এটা খুব সুন্দৰ ঠাই। ইয়াত আপুনি আহি আপোনাৰ সপৰিয়ালে আনন্দ উপভোগ কৰিব পাৰিব। খুব সুন্দৰ আপুনি প্ৰাকৃতিক নৈসৰ্গিক দৃশ্যৰাজিৰ মাজত আনন্দ উপভোগ কৰিব পাৰিব। আহক সকলোৱে এই সুন্দৰ অনুষ্ঠানটি উপভোগ কৰিবলৈ সকলোৱে আগবাঢ়ি এবাৰ এই অনুষ্ঠানটি আপোনালোকে চাব পাৰে। খুব ভাল লাগিব, প্ৰাকৃতিক সৌন্দৰ্য চাৰিওপিনে ভৰপূৰ হৈ আছে। আহক সকলোৱে মিলিজুলি আমি ইয়াত আনন্দ উপভোগ কৰোঁ। গতিকে এইটো নতুন পৰ্যটনস্থলী খুব সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে, খুব ভাল লাগিব আহি। আহক সকলোৱে আগবাঢ়ি অলপ অৰ্গেনাইজ কৰি আগৰ পৰাই বনাই ৰাখিলে ঠিক হ'ব। ইমান ধুনীয়া ন চিনাৰী? বেছি আৰাম হৈছে ইয়াতে, বহুত বঢ়িয়া ৰ'দ পৰিছে ইয়াতে, ৰ'দ নাই ন। আজি এই পিকনিক স্পটত আজি আহিছোঁ। এই পিকনিক স্পটটো সকলোৱে আহি ইয়াত উপভোগ কৰোঁ। ইমান ধুনীয়া স্পট, পিকনিক স্পট দেখিছেনে? ধুনীয়া। বঢ়িয়া জেগা, ধুনীয়া। ধুনীয়া জেগা দেই। আজি মোৰ অতীতৰ স্মৃতি আহিছে। কাৰণ বশিষ্ঠত আমি পিকনিক খাইছিলোঁ সৰু সৰু থাকোঁতে, সেইটো বস্তু অলপ ছেম লাগিছে। এনেকুৱা আছিল ভিতৰৰ ফালে পঞ্চকন্যাৰ ফালে গ'লে এনেকুৱা ৰাস্তাটো আছিলে। হয়। দেখাত নাছিলে কিন্তু। 여기 공기가 먹는 집이 어때도 다 먹으려니